তো নমস্কাৰ বন্ধুসকল। তো আপোনালোকে গমে পাইছে চাগে আসাম পুলিচৰ এডমিট আজি দিলেহি, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আজি আমি ভিডিঅ'টোত আসাম পুলিচৰ বাবে কেনেদৰে প্ৰেক্টিচ কৰিব লাগিব, কেনেদৰে ৰানিং কৰিব লাগিব, তো সেই সকলোখিনি আপোনালোকক জনাম। গতিকে ভিডিঅ'টি চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম যেতিয়া আপোনালোকে দৌৰিবলৈ ওলাব তেতিয়া আগতীয়াকৈ প্ৰেক্টিচ অলপ কৰি ল'ব। ভৰি হাতবোৰ অলপ ভাঙি ল'ব, অলপ ৰিলেক্স কৰি ল'ব। তেতিয়া আপোনালোকৰ ভৰিৰ বিষ এইবোৰ দূৰ হ'ব। তেতিয়া অলপ পিছত প্ৰেক্টিচ কৰাৰ পিছত আপোনালোকে লাহে লাহে ৰানিং কৰিব। এইখিনিতে মানুহটো অলপ আগলৈ যোৱা নিচিনা হৈ ল'ব, হাউলি লোৱা নিচিনাকৈ যাব। তাৰপিছত যেতিয়া এপাক হ'বগৈ তেতিয়া আপোনালোকে পূৰা স্পীড দৌৰিবলৈ ধৰিব। তাৰপিছত দৌৰি যেতিয়া 9-10 পাক হ'বগৈ তেতিয়া আপোনালোকৰ উশাহ নিশাহ লোৱাটো অকণমান কষ্ট হ'ব। তেতিয়া আপোনালোকে একেবাৰে এৰি নিদিব, অলপ তেতিয়া শ্ল' হৈ যাব। শ্ল' হৈ গ'লে তেতিয়া আপোনালোকৰ যিখিনি অক্সিজেন, সেই অক্সিজেনখিনি অলপকৈ পাব। তেতিয়ালৈ আপোনালোকে ৰখি নিদিব। ৰখি দিবলৈ মন যাব, কিন্তু আপোনালোকে ৰখি নিদিব, পূৰা গৈ থাকিব, পূৰা গৈ থাকিব। যেতিয়া আপোনালোকে গৈ থাকিব তেতিয়া অলপ পিছত আকৌ এনাৰ্জিটো পাব যে আকৌ দৌৰো লাগিব। তেতিয়া আকৌ স্পীড লগাব আৰু দৌৰি থাকোঁতে সিফালে নাচাব, নেহাঁহিব, চিধা আগলৈ চাই দৌৰিব আৰু ভৰি খোজবোৰ সমানে পেলাব। আৰু গৈ লাষ্টত আৰু দুপাক থাকিবগৈ। তেতিয়া আপোনালোকে পূৰা স্পীড দিব চাব আৰু তেতিয়া আপোনালোকে ভৰি সমানে নেপেলাব, আগটো পেলাই দৌৰিব। তেতিয়া আপোনালোকে নাকে মুখে যিয়ে পাৰে সকলোৱে উশাহ ল'বলৈ চেষ্টা কৰিব। যেতিয়া কমপ্লিট হ'ব 16 পাক তেতিয়া আপোনালোকে ৰখি লৈ আকৌ অলপ পিছত প্ৰেক্টিচ কৰিব।